নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপ আহি আছে তাৰ কাৰণে এটা টিম বৰ্তমান সময়ত ঘোষণা কৰি থকা হৈছে বেলজিয়ামৰ টিমটো ঘোষণা হ'ল বেলজিয়ামৰ টিমটোত কোন আছে তেওঁলোকৰ টিমটো কেনেকুৱা হৈছে কিমান দূৰলৈকে যাব পাৰিব তাৰ ওপৰত আমি এটা বিশ্লেষণ আজি দাঙি ধৰিম গতিকে প্ৰথমতে আমি বেলজিয়ামৰ টিমটো চাই লওঁ আহক বেলজিয়ামৰ টিমটোৰ গ'লকিপাৰত আছে থিবট কোৰ্টোৱা বুলি ক'বলৈ গ'লে বিশ্বৰ আগশাৰীৰ এজন গ'লকিপাৰ সকলোৱে চিনি পোৱা বিধৰ গোটেই বিশ্বখ্যাত মাইক পেণ্ডাৰ্ছ আছে আৰু চেনে লামেন্স এইকেইজন ইয়াৰ ভিতৰত কোৰ্টোৱাই ষ্টাৰ্টিং 11ত স্থান পাব যিহেতুকে এক্সপিৰিয়েঞ্চ আৰু লগতে ইমান ডাঙৰ নাম থকা প্লেয়াৰ সেইটো কাৰণে তাৰ পাছত যদি আমি চাবলৈ যাওঁ ডিফেণ্ডাৰত আছে টিমথি কাষ্টাগ্নি জেনো ডেবাষ্ট মেক্সিম ডে কুইপাৰ কোনি ডে উইণ্টাৰ ব্ৰেণ্ডন মিচেল থমাছ মিউনিয়াৰ নেথান এনগয় জেকলিন চেইছ আৰু আৰ্থাৰ থিয়েটে গতিকে এইটো হৈছে ডিফেণ্ডাৰৰ তেওঁলোকৰ লাইন আপ মিডফিল্ডাৰত আপোনালোকে দেখিবলৈ পাব বিশ্বৰ আটাইতকৈ ডাঙৰ এজন মিডফিল্ডাৰ আৰু আটাইতকৈ ডাঙৰ এজন প্লে মেকাৰ ক্ৰিয়েটিভ প্লে মেকাৰ সাধাৰণতে খেল যাক বনাই দিয়াৰ কাৰণে জনা যায় প্লে মেকাৰ তেনেকুৱা এজন কেভিন ডেব্ৰুইনা কেডিবি বুলি যাক শ্বৰ্ট ফৰ্মত জনা যায় তেখেত এজন বিশ্বৰ বহুত আগশাৰী বহুত হেভি ৰেটিং কৰা এজন প্লেয়াৰ হয় কেডিবি কেভিন ডেব্ৰুইনা গতিকে তেখেত মিডফিল্ডাৰত থাকিব তেখেত মিডফিল্ডাৰ থকা মানেই মিডফিল্ডটো পূৰা কণ্ট্ৰল হৈ থাকিব ধুনীয়াকৈ আৰু লগতে ধুনীয়াকৈ গ'লৰ কাৰণে গ'ল দিয়াৰ কাৰণে ধুনীয়াকৈ বনাই দিব দেন তাৰ পাছত আমাডো ওনানা আছে মিডফিল্ডাৰত ইউৰিট টিলেমেন্স আছে দেন হেন্স ভানাকেন নিকোলাছ ৰাস্কিন আৰু এক্সেল উইটছেল যিজন চুলি বেছিকৈ থকা প্লেয়াৰ সেইজনকতো চিনি পায় মিডফিল্ডাৰত এইকেইজন আছে এটেকিং যদি আমি প্লেয়াৰৰ কথা ক'বলৈ যাওঁ চাৰ্লছ ডেকেটেলাৰা আছে দেন জেৰেমি ডকু এজন প্লেয়াৰ ভাল নাম থকা মেটিয়াছ ফেৰ্নাণ্ডেছ পেড্ৰো ৰমেলো লুকাকু আছে লুকাকু বহুত যুগৰ পৰা খেলি আছে বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ লুকে বাকিও আছে ডডি লুকে বাকিও দেন ডিয়েগো মৰেইয়া আছে লগতে এলেক্সিছ চেলছ মেকাৰ দেন লিঅ'নাৰ্ডো ট্ৰছাৰ্ট এইকেইজন হৈছে তেওঁলোকৰ এটেকিং প্লেয়াৰ গতিকে গোটেই যদি আমি টিমটো চাবলৈ যাওঁ গোটেই টিমটো ঠিকে আছে ভাল টিমে দেখিবলৈ পোৱা গৈছে কিন্তু তাতো কিছুমান কথা আছে আমি সেইখিনি আলোচনা কৰিম প্ৰথমতে মই যদি গ'লকিপাৰৰ কথা ক'বলৈ যাওঁ গ'লকিপাৰৰ ষ্টাৰ্টিং যিজনে কৰিব কোৰ্টোৱাটো ৰিয়েল মেড্ৰিডতো খেলা প্লেয়াৰ গতিকে তেখেতকনো আমি কি ৰেটিং কৰিম তেখেত 10ৰ ভিতৰত তেখেতক 9 মান দিব পাৰি যি তেখেতৰ বাহিৰে যি আন দুজন প্লেয়াৰ চুজ কৰিছে গ'লকিপাৰত যিখিনি বেকআপ গ'লকিপাৰ দুজন থাকিব সেইকেইজনৰ ইমান নাম আমি শুনিবলৈ পোৱা নাই ইমান বিশ্ববিখ্যাত নহয় কিন্তু কোৰ্টোৱা বুলি ক'লে আৰু চিনি নোপোৱা মানুহ নাই ফুটবল যি বিশেষকৈ ইউৰোপিয়ান ফুটবল চায় গতিকে কোৰ্টোৱাকটো 10ৰ ভাগত 9 নম্বৰ আমি দিব পাৰোঁ তেওঁলোকৰ গ'লকিপিং লাইন আপটো আমি চাই কোৰ্টোৱাৰ সৈতে মিলাই দেন ডিফেণ্ডাৰটো যদি আমি কথা ক'বলৈ যাওঁ তেওঁলোকৰ আটাইতকৈ ডাঙৰ গোটেই টিমটোলৈ যদি চাই আপোনালোকে তেওঁলোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হৈছে ডিফেণ্ডাৰ বাকী সকলো ফালে তেওঁলোকৰ ঠিকেই আছে কিন্তু ডিফেণ্ডিঙত তেওঁলোকৰ অলপ প্ৰব্লেম হ'ব বুলি বৰ্তমান সময়ত বিভিন্ন ফুটবলৰ বিশেষজ্ঞই কৈছে আলোচনা কৰিছে যে তেওঁলোকৰ ডিফেণ্ডাৰটো বাকীবিলাক টিমৰ তুলনাত অলপ তলৰ খাপৰ হৈছে ইমান বৰ হেভি একেবাৰে বহুত উচ্চ পৰ্যায়ৰ নাম বিশ্বৰ টপ তেওঁলোকৰ ডিফেণ্ডাৰ নাই বুলি বহুতে ক'ব বিচাৰিছে ডিফেণ্ডাৰৰ তেওঁলোকৰ কথা ক'বলৈ গ'লে কাষ্টাগ্নিক আছে ডেবাষ্ট আছে কুইপাৰ আছে মিউনিয়াৰ আছে ন ঠিকে আছে বুলি ক'ব পাৰি মিউনিয়াৰটো অ'কে খেলে ডে উইণ্টাৰ তেখেতেও ভালেই খেলে কিন্তু তথাপিতো ডিফেণ্ডাৰৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব যিহেতুকে ডিফেণ্ডিংটোৱে আটাইতকৈ গোটেই টিমটো যদি চাই ডিফেণ্ডিংটোৱে তলত সকলোৱে ৰেট কৰিছে বৰ্তমান সময়ছোৱাত একেদৰে আমি যদি ক'বলৈ যাওঁ তেওঁলোকৰ মিডফিল্ডৰ কথা মিডফিল্ডত এজন মই ক'লোৱে যে আটাইতকৈ পৃথিৱীৰ বিশ্ববিখ্যাত ক্ৰিয়েটিভ মিডফিল্ডাৰ বেষ্ট প্লে মেকাৰ কেভিন ডেব্ৰুইনা আছে সেইটো কাৰণে মিডফিল্ডত ইমান টেনশ্যন ল'বলগীয়া কথা নাই তেখেতৰ ছাপৰ্ট দিবৰ কাৰণে তেখেতক টিলেমেন্স থাকিব উইটছেল থাকিব ৰাস্কিন থাকিব ওনানা থাকিব গতিকে যিসকল আছে মিডফিল্ডাৰসকল গ'ল মৰাৰ কাৰণেও জনা যায় এছিষ্টৰ কাৰণেও জনা যায় গতিকে টিলেমেন্সেও বিভিন্ন সময়ত গ'ল মৰা আমি দেখিবলৈ পাওঁ তেওঁ বিভিন্ন ক্লাব লেভেলতো বহুত মেটচ উইনিং গ'ল মাৰিছে কেতিয়াবা গতিকে টিলেমেন্স হওক কেডিবি হওক উইটছেলো বহুত কষ্ট কৰা এজন প্লেয়াৰ হয় ডিফেন্সিভ মিডফিল্ডাৰ গতিকে মিডফিল্ডটো ঠিকে আছে বুলি ক'ব পাৰি গ'লকিপাৰত যদি 9 দিম মিডফিল্ডতো 9 মান দিব পাৰি 9 নহবা 8.5 এনেকুৱা মিডফিল্ডত দিব পাৰি কিন্তু যিটো ডিফেন্সটো মই পইণ্ট দিয়া নাই 6.5 দিছে বহুতো সমৰ্থকে 6-4 এনেকুৱাকৈ দিছে তেওঁলোকৰ ডিফেন্সটোক কিন্তু মোৰ ফালৰ পৰা 6.5 মান মই দিব পাৰোঁ যিহেতুকে মিউনিয়াৰ হওক বা ডে উইণ্টাৰ হওক বা মিচেল হওক ব্ৰেণ্ডন মিচেল গতিকে মই বাৰু সেই 6.5 মানে দিছোঁ অলপ ৱৰ্ল্ড কাপ যেতিয়া গাম্ভীৰ্যপূৰ্ণভাৱে খেলিব ডিফেন্সটোৱে বাকী মিডফিল্ডাৰৰ কথাটো আমি আলোচনা কৰিলোঁ দেন আহিলোঁ এটেকিঙৰ কথালৈ এটেকিঙত তেওঁলোকেতো উইংগাৰ খেলাবই উইংগাৰটো 1 নম্বৰতে মেইন প্লেয়াৰ সকলোৱে চিনি পোৱা বিধৰ আজি ইউৰোপিয়ান ফুটবল চাই তেওঁ হৈছে সাধাৰণতে জেৰেমি ডকু মেনচেষ্টাৰ চিটিত খেলা প্লেয়াৰ জেৰেমি ডকু লেফ্ট উইংগত খেলে যথেষ্ট স্পীডি এজন প্লেয়াৰ হয় যথেষ্ট স্পীড ড্ৰিবলিং যথেষ্ট ভাল এইজনে কিন্তু বহুত হেভি টিমক টক্কৰ দিব এইজনে কিন্তু অকলে দমত বহুত খেল ইফাল কৰিব পাৰে নিজৰ ড্ৰিবলিঙৰ জৰিয়তে যিটো স্পীডৰ জৰিয়তে কিন্তু খেল সলনি কৰি দিয়াৰ ক্ষমতা ৰাখে জেৰেমি ডকুৱে গতিকে জেৰেমি ডকু এটা এক্স ফেক্টৰ হ'ব এইবাৰ আৰু জেৰেমি ডকুৰ কথা ক'বলৈ গ'লে গ'ল আমি চাবলৈ পাম বুলি আশা কৰিব পাৰোঁ এটেকিঙৰ ফালৰ পৰা লেফ্ট উইংগত লুকাকু চেণ্টাৰ ফৰৱাৰ্ডত খেলিব লাগে লুকাকু বহুত বছৰৰ অভিজ্ঞতা আছে ৱৰ্ল্ড কাপ গ'লো তেখেতৰ আছে গতিকে ৰমেলো লুকাকু বৰ্তমান লেজেণ্ডৰ শাৰীত বেলজিয়ামৰ লেজেণ্ডৰ শাৰীত অধিষ্ঠিত হৈছে গতিকে কেভিন ডেব্ৰুইনেৰ দৰে লেজেণ্ডৰ শাৰীত আছে ন লুকাকু গ'ল দিয়াৰ কাৰণে জনা যায় গতিকে
গ'লটো মাৰিব লুকাকুৱে, হেডাৰো মাৰিব, লগতে ফুটেৰেও গ'ল দিব, গতিকে এভৰিথিং কৰিব লুকাকুৱে। কষ্ট কৰা প্লেয়াৰ তেখেতো হয় লুকাকু, গতিকে হয়তো এইবাৰ শেষৰবাৰো ৱৰ্ল্ড কাপো হ'ব পাৰে লুকাকুৰ কাৰণে। একেদৰে কেভিন ডে ব্ৰুইনেও কিন্তু শেষৰবাৰ ৱৰ্ল্ড কাপ বুলি নিজৰ মুখেৰে কোৱা শুনিবলৈ পাইছিলোঁ। গতিকে চাবলগীয়া হ'ব লুকাকুৱে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ এইবাৰ দিব পাৰে। মোৰ মতে ভালেই কৰিব লাগে, লুকাকু হওক ডকু হওক। ডিকেটালাৰেতো নিজৰ লীগ পৰ্যায়ত বিভিন্ন লীগত ভালেই খেলি আছিলে, যিটো তেওঁলোকে ক'ত খেলে, ইটালীত খেলে ডিকেটালাৰে, ভালেই খেলি থকা বুলি শুনিবলৈ পাইছিলোঁ। ট্ৰছাৰ্ডেও এজন ৰাইট উইংত খেলা প্লেয়াৰ হয়, উইংত খেলা প্লেয়াৰ হয়। ট্ৰছাৰ্ডেও বিভিন্ন সময়ত ভাল পাৰফৰ্মেঞ্চ দিয়া আমি দেখিবলৈ পাইছিলোঁ। আৰ্চেনেলত আছে হয়তো ট্ৰছাৰ্ড, গতিকে ট্ৰছাৰ্ডেও বেয়া নেখেলে, ভালেই খেলে। আৰু লুকে বাকিও বেকআপ হিচাপে থাকিব লুকে বাকিও হয়তো। গতিকে এওঁলোকৰ যিটো এটেকটোৰ ফালৰ পৰা এওঁলোকক 8.5 মান দিব পাৰে। গতিকে এটেকটো ঠিকে আছে, গ'ল মাৰিব পৰা প্লেয়াৰে আছে, ভৰ্তি হৈ আছে। মিডফিল্ডতো গ'ল মাৰিব পৰা প্লেয়াৰ আছে, প্লে'মেকাৰ আছে, মিডফিল্ডত ভাল কষ্ট কৰা প্লেয়াৰ আছে। মিডফিল্ড, এটেক, গ'ল কিপিং এভৰিথিং ঠিকে আছে, কিন্তু ডিফেন্সটো অকণমান কম পৰি গ'ল। আৰু মিডফিল্ডতো বা উইংগাৰটো কেতিয়াবা এনেকুৱা লাগে, এটেকিঙৰ মিডফিল্ডতো কেতিয়াবা এনেকুৱা লাগে এওঁলোকৰ টিমটো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কমি আছে, ক'ৰবাত নহয় কিবা এটা পাৰফেক্ট নহয় এনেকুৱা নিচিনা লাগি থাকে। কম্বিনেশ্যনটো অলপ নিমিলে এনেকুৱা ধৰণৰ এওঁলোকৰ টিমটো লাগি থকা কেতিয়াবা দেখিবলৈ পোৱা যায়। গতিকে ডেঞ্জাৰ টিম হয়, বিপদজনক টিম হয় বিভিন্ন টিমৰ কাৰণে, কিন্তু এইটো টিমৰ অলপ ইমপাৰফেক্টটো আছে, মানে পাৰফেক্ট নহয়, ইমপাৰফেক্ট টিমটো, মানে কম্বিনেশ্যনৰ ক্ষেত্ৰত খেলি মেলি এইবিলাক দেখিবলৈ পোৱা যায়। আৰু মোৰ মতে এওঁলোকৰ টিমটোৱে যদি কষ্ট কৰে, ভাল খেলে, নিজৰ প্ৰাইমত খেলে, ভালদৰে খেলে, এওঁলোকেতো কোৱাৰ্টাৰ ফাইনেল পাব পাৰিব, কোৱাৰ্টাৰ ফাইনেল পাই যাব, ছেমি ফাইনেলো পোৱাৰ ক্ষমতা ৰাখে। যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ, লাষ্ট দুটা ৱৰ্ল্ড কাপত 2022 এওঁলোকটো কাটাৰ ৱৰ্ল্ড কাপত যিটো গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈ গৈছিলে, গ্ৰুপতে বাহিৰ হৈ গৈছিলে। আৰু আমি যদি ক'বলৈ যাওঁ হেৰিয়ৰ কথা, 2018 চনৰ ৰাছিয়া ৱৰ্ল্ড কাপৰ যদি কথা ক'বলৈ যাওঁ, তাত এওঁলোকে কিন্তু পাৰফৰ্মেঞ্চ ভাল দিছিলে। তাত এওঁলোকে ছেমি ফাইনেললৈকে গৈছিলে, ব্ৰাজিলক হৰুৱাইছিলে কোৱাৰ্টাৰ ফাইনেলত, দেন ছেমি ফাইনেললৈকে গৈছিলে। ছেমি ফাইনেলত এওঁলোক পৰাস্ত হৈছিলে, ছেমি ফাইনেলত এওঁলোক হাৰিছিলে। লাষ্ট দুটা ৱৰ্ল্ড কাপত, লাষ্টটো ৱৰ্ল্ড কাপ ভাল যোৱা নাই, তাতকৈ আগৰ ৱৰ্ল্ড কাপটো অলপ ঠিকেই গৈছিলে, কিন্তু এতিয়া টিমত বহুত সলনি হৈছে, বহুত কিবাকিবি সলনি হৈছে, চাবলগীয়া হ'ব কি কৰে কি নকৰে। কিন্তু মোটামুটিভাৱে টিমটো অ'কে আছে, ভালেই আছে, এটা পজিশ্যনত ঠিকেই প্লেয়াৰ ৰাখিছে এওঁলোকে। কিন্তু বাকীবিলাক ৱৰ্ল্ডৰ বিভিন্ন টিমৰ লগত যদি আপোনালোকে তুলনা কৰি চায়, অকণমান ক'ৰবাত নহয় কিবা খেলি মেলি দেখিবলৈ পোৱা যায়, আৰু সেইটো হৈ থাকে। মানে ফুটবল বিশেষজ্ঞ সেই ক্ষেত্ৰত বৰ্তমান মন্তব্য দি থকা দেখিছোঁ মই, তেনেকৈ সেইটোকে মই মিলাই সেইটো কথা কৈছোঁ যে অলপ ইমপাৰফেক্ট মোৰ ফালৰ পৰা মই তেনেকৈ ক'ব বিচাৰিছোঁ। হয় কথাটো, কিছুমান পজিশ্যনত বাকীবিলাক টিমত যেনেকৈ বহুত হেভি নাম আছে, ইয়াত অকণমান ক'ৰবাত এটা দুটা নাম আছে, কিন্তু একেবাৰে বহুত টপ লেভেলৰ নাম আপোনালোকে দেখিবলৈ নাপায়, এইটো এটা কথা। গতিকে চাওঁ কি হয়। এওঁলোকৰ যিটো টিম, এওঁলোকে কিন্তু বহুত স্পীড ট্ৰানজিশ্যনত ফুটবল খেলে, বহুত স্পীডি ফুটবল খেলে। আৰু আমি যদি ক'বলৈ যাওঁ, এটেক মাইণ্ডেড হয় গোটেই টিমটো, ফাষ্ট ট্ৰানজিশ্যনত খেলে, উইং বেষ্ট এটেক কৰে। ট্ৰছাৰ্ড হওক, দেন জেৰেমি ডকু হওক, এওঁলোকে পূৰা উইং বেষ্ট তেওঁলোকে এটেক কৰিব ন, উইংৰ ফালৰ পৰা এটেক কৰে। আৰু এটা কথা যে এটা ভাল কথা, তেওঁলোকৰ টিমৰ কাৰণে এক্সপিৰিয়েঞ্চো আছে, ইউথো আছে, দুইটা মিক্স হৈ আছে, এক্সপিৰিয়েঞ্চ প্লেয়াৰো আছে, মিক্সো আছে, এইটো ভাল কথা। আৰু ক্ৰিয়েটিভিটিৰ মূল কেন্দ্ৰবিন্দুটো কেভিন ডে ব্ৰুইনাৰ ওপৰত বহুত নিৰ্ভৰ কৰিব। কেভিন ডে ব্ৰুইনাই গোটেই খেল মানে বনাব লাগিব এওঁলোকৰ। বাকী মেইন প্লেয়াৰ খেল গোটেই টিমটোৰ হৃৎপিণ্ডই হ'ব কেভিন ডে ব্ৰুইনে। বাকী যি কি নহওক, কোনে আপোনালোকে বেলজিয়ামক ছাপৰ্ট কৰে কমেণ্টত জনাবলৈ নাপাহৰিব। কেভিন ডে ব্ৰুইনে বা জেৰেমি ডকুৰ নিচিনা প্লেয়াৰ কোনে ভাল পায়, কোনোবা যদি আছে কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। কমেণ্ট কিছুমান পাই আছোঁ যে ব্ৰাজিলৰ ওপৰত বা জাৰ্মানীৰ ওপৰত বা পৰ্তুগালৰ ওপৰত, স্পেইনৰ ওপৰত অলপ আলোচনা কৰক। মই শুনামতে টিম ওলোৱা নাই, মোৰ হাতত আহি পৰাহি নাই। যেতিয়া টিম ওলাব, যিটো অফিচিয়েল টিম যেতিয়া ওলাব, তেতিয়া মই ভালদৰে আলোচনা কৰিম। গোটেই ফাইনেল স্কোৱাড যেতিয়া দিব, তেতিয়া এটা আলোচনা কৰিবলৈ আৰম্ভ কৰিম। এতিয়া এটা কৰি আছোঁ মই। নেক্সট আমি হয়তো চাউথ কোৰিয়াৰ ওপৰতো আলোচনা কৰিব পাৰোঁ। চন হিউমিন য'ত আছে তাত স্কোৱাড দিছে তেওঁলোকৰ, চাই লওঁ আৰু কিবা স্কোৱাড ওলাই নেকি। এটা ভিডিঅ' মই দিনে লৈ আহি থাকিম। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই দিব, আৰু অলপ শ্বেয়াৰ কৰি দিব। আমাৰ অসমত ফুটবলৰ বিষয়ে আলোচনা কৰা চেনেল নাই, বহুত কম আছে, 1 2 3 মান মিলাই হ'ব আৰু বেছি মানুহ নাই। গতিকে এইখিনি ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰাটো প্ৰয়োজন। গতিকে সেইটো কাৰণে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।